নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আহিছোঁ পুলিচ কনষ্টেবল ITBP পুলিচ কনষ্টেবলৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰিছে এই পদবিলাকত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বয়সৰ সময়সীমা কিমান লাগিব কেতিয়াৰ পৰা এপ্লাই হ'ব চেলাৰী কিমান দিব ফুল ডিটেইলছ সহকাৰে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে মোৰ চেনেললৈ আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ITBP Constable Recruitment 2023 ইণ্ডো ত্ৰিবৰ্টেন বৰ্ডাৰ পুলিচ ফ'ৰ্চ এপ্লাই প্ৰচেছ অনলাইন এপ্লাই লাষ্ট ডেট হৈছে 8 তাৰিখ 7 মাহ 2023 জব লোকেশ্যন অল ইণ্ডিয়া চেলাৰী 25,500ৰ পৰা 81,100 পোষ্ট নেম হাৰ্ট কনষ্টেবল মিড ৱাইফ এজ লিমিটেড হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25 বছৰলৈকে দিয়া হৈছে লগতে এই সিলেকশ্যনো দিয়া হৈছে SC ST বিলাকৰ কাৰণে 5 বছৰ OBC বিলাকৰ কাৰণে 3 বছৰ লগতে আপোনালোকৰ এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব 9 তাৰিখ 6 মাহ 2023ৰ পৰা 8 তাৰিখ 7 মাহ 2023ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব এই পদবিলাকত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মেট্ৰিক পাছ কৰিলেই হ'ব আৰু লগতে নাৰ্ছিং মিড ৱাইফ কোৰ্চ থাকিব লাগিব আৰু ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ নাৰ্ছিং মিড ৱাইফ কোৰ্চ চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ হ'ব লাগিব এইখিনিতে গম পোৱা গৈছে যে এই পোষ্টবিলাক অকল ছোৱালীবিলাকৰ কাৰণেহে মুকলি কৰা হৈছে ইয়াৰ পাছত আহিলে আপোনালোকৰ সিলেকশ্যন প্ৰচেছ আপোনালোকৰ প্ৰথমতে হ'ব ফিজিকেল টেষ্ট তাৰ পাছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰ পাছত হ'ব ৰিটেন টেষ্ট তাৰ পাছত হ'ব আপোনালোকৰ প্ৰেক্টিকেল এক্সামিনেশ্যন তাৰ পাছত হ'ব আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব